স্বাগতম জানাইছো অনলাইন টেক আসাম ইউটিউব চেনেললৈ। সো ফ্ৰেন্ডছ, আজি নতুন এটা ভিডিও লৈ আহিছো অনলাইন এক্সামৰ বাবে কেনেকৈ আপোনালোকে কোনটো স্ক্যানাৰেৰে পিডিএফ বনাব। সো আপোনালোকে গুগল প্লে ষ্টৰত যাব। গুগল প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব DOC। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো এপছ আহি যাব, ডকুমেণ্ট স্ক্যানাৰ। আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। সো ভিডিওখিনি শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি সম্পূৰ্ণৰূপে বুজি পাব। সো আপুনি স্ক্যানাৰটো ওপেন কৰিব। ডকুমেণ্ট স্ক্যানাৰটো ওপেন কৰাৰ পিছত আপুনি ইয়াতে কেমেৰাৰ অপশ্যন আছে, আপুনি কেমেৰাত ক্লিক কৰি দিব। কেমেৰাত ক্লিক কৰি দিয়াৰ পিছত আপুনি ফটোবোৰ মাৰি ল'ব। ফটো মাৰাৰ পিছত আপুনি ইয়াতে যদি ৰৈ যায় তেতিয়াহ'লে আপুনি ধৰি দিব পাৰে। তাৰপিছত আপুনি ইয়াতে কালাৰ অপশ্যনত ক্লিক কৰি দিব। সো কালাৰ অপশ্যনত ইয়াতে বহুতো ফিল্টাৰ আছে, আপুনি বহুত কালাৰ আছে, আপুনি চাই ল'ব পাৰিব যিটো ভাল হয়। সো মোৰ মতে আপুনি 2 নম্বৰটো সিলেক্ট কৰিব, কালাৰ ডাইৰেক্ট তাতে ক্লিক কৰি ৰাইট চিনত ক্লিক কৰি দিব। এনেকৈ আপুনি ফটোবোৰ মাৰি ল'ব। প্ৰথমবাৰতে আপুনি কালাৰটো সিলেক্ট কৰিব, তাৰপিছত আৰু সিলেক্ট কৰিব নালাগে। তাৰপিছত আপুনি ডাইৰেক্ট কণ্টিনিউ মাৰি থাকিলে হ'ল। সো কণ্টিনিউ, সো কেমেৰাত ক্লিক কৰিলোঁ, কণ্টিনিউত ক্লিক কৰিলোঁ। সো যদি সো চাবৰিছে এনেকৈ মই 10টা ফটো লৈ ল'ম, যেহেতু অনলাইন এক্সামৰ বাবে 10টা। সো যদি কোনোবা এটা ফটো ৰৈ যায়, এনেকৈ কোনোবা এটা ফটো ৰৈ যায়, তেতিয়াহ'লে আপুনি ইয়াতে ৰিটেক কৰি আপুনি আকৌ ফটোটো উঠাব পাৰিব। সো এনেকৈ আপুনি 10টা ফটো মাৰি ল'ব। সো কণ্টিনিউ, ফটো কণ্টিনিউ, ফটো কণ্টিনিউ। সো মোৰ চাব পাৰিছে 10টা ফটো উঠোৱা হৈ গ'ল। সো ইয়াতে চাব পাৰিছে 10টা। সো মই ইয়াতে ৰাইট চিনত ক্লিক কৰিম। সো ৰাইট চিনত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব কিমান কোৱালিটি, কিমান সুন্দৰ, বহুত কোৱালিটিৰ হৈছে। সো ভাল কোৱালিটি। সো আপোনালোকে চাব পাৰিছে জুম কৰাৰ পিছতো ফটোবিলাক ফাটি যোৱা নাই। বহুত ভাল হয় স্ক্যানাৰ, এইটো বহুত ভাল স্ক্যানাৰ। সো এইটো দি আপোনালোকে অনলাইন এক্সামৰ বাবে পিডিএফ বনাব পাৰে। MBও বহুত কম হয়। সো ইয়াতে চাব পাৰে আপোনাৰ পেজবিলাক। সো 1টা 2টা এনেকৈ আপুনি চাব পাৰে চিৰিয়েল হৈছে নে নাই, আপুনি চিৰিয়েল কৰি ল'ব পাৰিব। সো 10টা পেজ হৈ গৈছে। সো এতিয়া মই নামটো লিখিম, এইটোৰ কি নাম ৰাখিম, ফাইলটোৰ কি নাম ৰাখিম, ইয়াতে আপুনি ক্লিক কৰিব ৰিনেম। ইয়াতে ক্লিক কৰি আপুনি ফাইলটোৰ যিটো নাম দিব বিচাৰে, যি নাম দিব বিচাৰে, মই জাষ্ট এটা নাম দিছোঁ। আপোনালোকে শুদ্ধকৈ নামটো দি ল'ব, আপোনালোকৰ যি নেম দিব ইচ্ছা কৰে। সো ইয়াতে মই নামটো লিখি লৈছোঁ, ৰেজিষ্ট্ৰেশ্যন ইমান, পেপাৰ ইমান। সো লিখি লোৱাৰ পিছত আপোনালোকে অ'কেত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া সেভত ক্লিক কৰিব লাগিব। চাবৰিছে সেভ, ইয়াতে ক্লিক কৰি দিব। সো ওপৰতটো নহয়, সেভ অনলি দিছ ফাইল নহয়, সেভ ইণ্টায়াৰ ডকুমেণ্টছ। তলৰটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো PDF সিলেক্ট কৰি ল'ব। যদি JPG থাকে তেতিয়াহ'লে আপোনালোকে PDFত ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে ইণ্টাৰনেল ষ্ট'ৰেজ, ইয়াতে ক্লিক কৰিব। সো ক্লিক কৰাৰ পিছত আপোনালোকে সেভত ক্লিক কৰি দিব। সো আপোনালোকৰ ডাউনলোড ফাইলত সেভ হৈ যাব। আপোনালোকৰ ওপৰত যেটো নেম থাকে তাতে সেভ হৈ যাব। সো এতিয়া মই চেক কৰিম সেভ হ'ল নে নাই। সো ইণ্টাৰনেল ষ্ট'ৰেজ ডাউনলোড। সো এতিয়া চাব পাৰিছে ৰেজিষ্ট্ৰেশ্যন ইমান, পেপাৰ ইমান। সো 2 MB 2.11 MB সাইজৰ PDFটো হৈ গৈছে। সো আপোনালোকে চাব পাৰিছে PDFটো কিমান ভাল কোৱালিটি, কম MBৰ ভিতৰত কিমান ভাল কোৱালিটি। সো এনেকৈ আপোনালোকে PDF বনাই আপলোড দিব পাৰিব অনলাইন এক্সামৰ বাবে। সো যদি আপোনালোকে ফাইলটোৰ সাইজ কমাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আকৌ এপছটো ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকুৱাকৈ ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰাৰ পিছত চাব পাৰিছে 2.11 MBৰ ফাইলটো আছিল। সো এতিয়া ইয়াতে আছে কম্প্ৰেছ। সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ফাইলটো কম্প্ৰেছ কৰিব পাৰে, যিমানখিনি
দিব ইমানেই কম্প্ৰেছ হৈ যাব, মানে সৰু সাইজটো কম হৈ যাব, MB টো কম হৈ যাব। সো কম্প্ৰেছ হৈ আছে। সো এতিয়া চাব পাৰে 2.11 MBৰ পৰা 1.6 MB হৈ গ'ল, তথাপিতো কিমান ভাল কোৱালিটি, অলপো ঘোলা হোৱা নাই। সো এনেকৈ আপোনালোকে PDF টো বনাব পাৰে। সো সাইজটো কমোৱাৰ পিছত আপোনালোকে নেক্সট আকৌ সেভ কৰিব পাৰে, সেভ কৰি দিব। সো আগৰ সিস্টেমত আপোনালোকে সেভ কৰি দিব। সো সেভ কৰি দিয়াৰ পিছত আপোনালোকৰ নিউ এটা PDF হৈ যাব। সো এনেকৈ আপোনালোকে PDF বনাব পাৰিব। যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কিবা নতুন আপডেট আহে তেতিয়াহ'লে মই আপডেটবোৰ এইটো চেনেলত দি থাকিম। সো থেংক ইউ ফৰ ৱাচিং, বাই বাই।